হাই ফ্ৰেণ্ড, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। মোৰ ইমান ভাল নহয় বাৰু, ভালো নহয় বেয়াও নহয়, ভালটো কৈ আছে। মোৰ ঘৰত আলহী আহিছে, কোন আলহী আহিছে মই ক'ম বাৰু আপোনালোকক। আৰু বেয়া মানে অলপ বেয়াটো বাৰু পিছত ক'ম, প্ৰথমতে ভালটো কওঁ, মানে দেখাই দিওঁ আপোনালোকক কোন আহিছে। অলপ ৰুমৰ ভিতৰতে আছে বহি, পূৰা অলপ দেখা হৈছে। এয়া আমাৰ আলহী দুজন, একে খোৱাতে ভিডিঅ' কৰিছোঁ মই, ভাইটি আৰু ভাইটিৰ লগৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ আমি একদম সৰু ইউটিউবাৰ। আলহী আহিছে, এয়া আমি যি পাৰোঁ তাকে বনাই খুৱাইছোঁ আৰু নে কি? আমাৰ আলহী এয়া হ'ল জিকে বড়ো, হেলমেট জিকে বড়ো মানে জিকে বুলি লেখা আছে আৰু ইপিনে ইউটিউবৰ লোগো আৰু ইপিনে হেলমেটটো খুলি যায়, এইটো লগাই টাইট কৰি লোগো লগোৱা লাগে। তো গাইস আপোনালোকে কি ক'ম আৰু গাইস, জিকে বড়ো ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিব আৰু বাইদেউৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, নতুনকৈ খুলিছে। ফাটা গামোচা সন্মান দিছে এয়া ভাইটি মুনলাইট। ছাবস্ক্ৰাইব কৰি দিব দেই আপোনালোকে। বহুত ধুনীয়া ধুনীয়া কমেডি ভিডিঅ', ধুনীয়া ধুনীয়া ঠাই দেখায় এই ভাইটিও। গীতি 111 ব্লগ আপোনালোকে পুৰা ধাৰ সাবস্ক্ৰাইব কৰক, অতি সোনকালে 1K সাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ক গাইস। ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে আৰু কি কম নেকি আকৌ এতিয়া পুৰা ক'ত যাব তোমালোকে? চিটি চেণ্টাৰ মল। মই জীৱনত দেখাই নাই, তো দেখাম, আপোনালোককো দেখাম। আপোনালোকে বেলেগৰ ভিডিঅ'ত চাব পাৰে, কিন্তু আমাৰ ভিডিঅ'ত মানে বেলেগ ষ্টাইল, বেলেগ টপিকত মানে বেলেগৰ পৰা বেলেগ মানে যাম আমি আপোনালোকক দেখাম ধুনীয়াকৈ। একদম ফাটাফাটি না, ফাটাফাটি পুৰা ধামাকা আৰু মোৰ ভাঙা ভাঙি হিন্দী হিন্দীটো ভাঙা ভাঙি হয় আৰু অসমীয়াও ভাঙা ভাঙি হৈ যায়। খালং গলং বড়ো লেখা মানে চেনেলটোৰ নামে বড়ো, কিন্তু বড়ো কথা নাজানো, মা বড়ো, সেইকাৰণে মানে বড়োৱে লিখিলোঁ চেনেলটোৰ, মানে জিকে বড়ো লিখিলোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বাইদেউৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুনকৈ খুলিছে। তো আজি পুৰা ধামাকা খানা খালোঁ, পুৰা পেট ভৰি গ'ল। আৰু এটাৰ অকণমানে কি হ'ল, হাগা লাগি গ'ল লেট্ৰিনত ষ্টেটাছ মাৰি আছে। এয়াই আৰু তো যিমানখিনি থাকোঁ পৃথিৱীতে ক'ব লাগিব ন, তো হাঁহি ফূৰ্তিৰে থাকিব লাগে। এয়াই আৰু ভাইটিহঁতে আহিছে যেতিয়া পুৰা একদম কমেডি কৰি আছে, বায়েক ভায়েক চব লগ লাগিলে সেনেকৈ ধেমালি কৰিয়ে থাকোঁ। আপোনালোকে বেয়া বুলি নাভাবিব আৰু আপোনালোকে ভিডিঅ'টো চাই যাই থাকক। এয়া ভাত পানী খাই ভাইটিহঁতে যাব ওলাইছে। দিয়া ভাইটি, বাই বাই, দিয়া বাই বাই, যা। ভাইটিহঁতে গ'লগৈ। ভাইটিহঁতে যোৱাৰ পিছত মই ছাদৰ ওপৰত আহিছোঁ। মই যে মন বেয়া কৈ আছিলোঁ, মন বেয়া কাৰণ হৈছে মোৰ যোৱাকালিৰ ঘটনা। মানে ডিউটি যেতিয়া গৈ আছিলোঁ, মই প্ৰায়ভাগ হাজবেণ্ডে মোক থ'ব যায়। তাৰপিছত হাজবেণ্ডৰ যেতিয়া ইভিনিং ডিউটি থাকে, তো তেতিয়া মানে ধৰ মই অকলে যাব লগা হৈ যায়। মানে কি, হাজবেণ্ডৰ ইভিনিং ডিউটি হ'লে 2টাৰ পৰা ৰাতি 10টালৈকে, মোৰ ডিউটি হয় 9টাৰ পৰা ৰাতিপুৱা 5টালৈকে। আগতে মোৰ ডিউটি 12টাতে শেষ হৈছিলে। এতিয়া ৰিচেণ্টলি মেডিকেলখনৰ পৰা যেতিয়া সোমালোঁ, তেতিয়াৰ পৰা মানে ধৰ ৰাতিপুৱা 5টালৈকে ডিউটি হয়। তো 5টাত নাহোঁ বাৰু, মই 6টামান বাজি যায়, সোনকালে ওলাই নাহোঁ, কাৰণ ৰাতিপুৱা ইমান ভাল নালাগে। মেজিক ড্ৰাইভাৰবোৰ একদম মদ পানী খাই সেনেকুৱাকৈ থাকে। হাজবেণ্ডে বহুত মানা কৰিছিলে মোক নাইট ডিউটি কৰিব নালাগে বুলি, কিন্তু মই মানে নাইট ডিউটি কৰি বহুতেই বেছি ভাল পাওঁ। দিনত ডিউটি প্ৰায় কম কৰাই হয়, মানে দিনত ডিউটি কৰিব একদমেই নোৱাৰোঁ। মানে গমেই পায় প্ৰাইভেট জব মানে মানুহৰ কথা শুনিবই লাগে, মানে বেলেগৰ তলত কাম কৰা মানে শুনিবতো লাগিবই দেচোন। তথাপিও আৰু মানা কৰি থাকে হাজবেণ্ডে ডিউটি কৰিব, কিন্তু মই কৰোঁ। মানে কি আৰু অকলে ৰুমত থাকোঁ, কিনো কৰিম, তো সেইকাৰণে মানে এনেই ডিউটিত ওলাই যাওঁ, মনবোৰো ভাল লাগে, সেইটো কাৰণে সেনেকৈ যাওঁ। আৰু পাৰ্লাৰৰ কামো কৰোঁ, কিন্তু পাৰ্লাৰৰ কাম কৰোঁ, দোকান দিবৰ কাৰণে ইমানখিনি আমাৰ হেৰি নাই বাৰু, সেইকাৰণে আমি দোকান দিবও পৰা নাই। আৰু মানে কি হ'ল, যোৱাকালি মানুহ এজনে, মানে আমি যেতিয়া গাড়ীত গৈ আছিলোঁ, তেতিয়া মানে মানুহজনে, আমি বহুতকেইজনী ছোৱালী আছিলোঁ বহি গাড়ীৰ পৰা নামিলোঁ, মতা মানুহ বহুত আছিলে, নামিলোঁ। ল'ৰাজন মানুহজন ভালে চাগে, হয়তো ভাল জব চব কৰা মানুহে, অলপ বয়সস্থও নহয়, ডেকা ল'ৰা।
ল'ৰাজনে আমি যেতিয়া নামিছোঁ, আমাৰ মাইকী মানুহৰ সেইটো স্বভাৱ থাকে যে গাড়ীৰ পৰা নামি আমি নিজৰ কাপোৰখিনি ঠিক কৰি লওঁ, ক'ৰবাত কাপোৰ কিবা বেয়া হৈ আছে নেকি বুলি। সেনেকুৱাকৈ আমি নামিছোঁ। নামোতে মোৰ টি চাৰ্টটো এনেকৈ তলৰ ফালে টানিছিলোঁ পিছ চাইডটোত। টানোতে মানে ল'ৰাজনে বহুত বেছি বেয়াকৈ কমেণ্ট কৰিলে কৰাৰ কাৰণে মানে বাকী লগৰ ছোৱালীকেইজনীও বহুত বেছিকৈ কিবা কিবি ক'লে। তো ময়ো বহুত কিবা কিবি অলপ ক'লোঁ, মানুহ চানুহ অলপ জমা হৈ গ'লে, মানে কি হৈছে কি নাই, ওচৰৰ মানুহবোৰো আহিলে এনেকুৱা হাল্লা হোৱাৰ কাৰণে। কিন্তু মই বেছি দেৰি তাত থাকিব নোৱাৰিলোঁ। যিখিনি ক'ব লাগে মই ল'ৰাটোক কৈছোঁৱে, মানে মোৰ ডিউটি টাইম হৈ গৈছিলে, তো গুচি গ'লোঁ। সেই আৰু আকৌ এদিন এনেকুৱা হৈছে, যেতিয়া মই ডিউটিত যাই আছোঁ, সেইদিনাখনো মই অকলে গৈ আছিলোঁ। ওচৰতে আমাৰ ৰুমৰ ওচৰতে মেইন ৰাস্তা পাওঁ হ'ব আৰু আমাৰ মানে অকণমান সোমাই আহিব লাগে। মেইন ৰাস্তা পাওঁ হ'ব আৰু। তো সেইখিনি সময়তে মানে ল'ৰা এজনে বাইক লৈ আহি ইমান জোৰকৈ মোক এইটো ছাইডত বাহুত মানে মাৰি থৈ গৈছে, মানে বহুত বেছি জোৰকৈ মাৰি থৈ গ'ল। মানে চলি যোৱা বাইক এখনৰ পৰা এনেকুৱা এটা কোব খাইছোঁ, তো মানে বহুত বেছি বিষ হৈছে। মানে এসপ্তাহমান মই বিষত থাকিব পৰা নাছিলোঁ। নাজানো কি কাৰণত। মোবাইলটো মই হাতত লৈ গৈ আছিলোঁ, মানে কিবা কিবি চাই গৈ আছিলোঁ আৰু। তো মোবাইলটোৰ কাৰণে মাৰিছিলে নে কি কাৰণে মাৰিছিলে, হাজবেণ্ডক কওঁতে কৈছে, হাজবেণ্ডে তুমি মোবাইল বাহিৰত ৰাস্তাত যাওঁতে নোলাবা, সেইখিনিত মানুহ চানুহ নাই কাৰণে হয়তো চাগে তোমাৰ মোবাইলটো লৈ যাবৰ কাৰণে সেনেকুৱা কৰিছে। নাজানো মোবাইলৰ কাৰণে কৰিলে নে অকলে মোক পাই সেনেকুৱা কৰিলে, মই একেবাৰে বুজি নাপালোঁ কি কাৰণত এনেকুৱা কৰে। এতিয়াও কোনো মানে ছোৱালী মানুহ অকলে ওলাই যাব, সন্ধিয়া হ'লে ওলাই যাব নোৱাৰি, একদমেই নোৱাৰি। মানে এতিয়াও মানে ছেফটি নাই। আমি ভাবিছিলোঁ বহুত ডেভেলপ হৈছে, আগৰ নিচিনা নাই আৰু সেনেকুৱা, কিন্তু নাই, নহয়। আগতে মাহঁতে কৈছিলে সন্ধিয়া হ'লে ঘৰত আহিবি, নেযাবি, নকৰিবি। তেতিয়া আমি মাহঁতক খং কৰিছিলোঁ নহয় জানো, যে চবে যা আমিও যাম। এতিয়াহে বুজিছোঁ হয় চাগে মাহঁতে সেইটো কাৰণে আমাক মানা কৰিছিলে, দিনকাল ভাল নহয় বুলি কৈছিলে। তো আৰু মোৰ একদমেই ভাল নলগা হৈছে, মানে কি কৰোঁ কি নকৰোঁ মানে ভাবিয়ে পাৰ নাপাওঁ। সেয়াই আৰু মনটো সেইটো কাৰণে বেয়া। মই সকলোকে কোৱা নাই, সকলো মতা মানুহকে কোৱা নাই বা সকলো ল'ৰাকে কোৱা নাই এনেকুৱা হয় বুলি। কিছুমান থাকে আৰু মানুহ এনেকুৱা, মানে অকলে ছোৱালী দেখা পালে মানে বেয়াকৈ কমেণ্ট কৰা বা বেয়া চকুৰে চোৱা। সেই আৰু বহুতৰ মাজত চাগে হৈছে, কিছুমানে শ্বেয়াৰ কৰে, কিছুমানে নকৰে। ময়ো ভাবিছিলোঁ কৰোঁ নে নকৰোঁ আপোনালোকৰ মাজত, কিন্তু পিছত ভাবিলোঁ কৈয়ে দিওঁ, কাৰণ মই আপোনালোকক নিজৰ ফেমিলি হিচাপত ভাবোঁ। সৰুকৈ হ'লেও আপোনালোকে মোৰ যেতিয়া ভিডিঅ' চাই, মোক যেতিয়া ভাল পায়, তো সেইকাৰণে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। মোৰ মানে মনটো একদমেই বেয়া লাগি আছে, কি কওঁ কি নকওঁ। মই হাজবেণ্ডকো আহিকে কৈছোঁ, এনেকুৱা লাগি গৈছে, মানে কান্দো লাগি গৈছিলে। তো সেইটো কাৰণে শ্বেয়াৰ কৰিলোঁ। যদি কিবা ভুলকৈ ক'ব পাইছোঁ আপোনালোকে মোক মাফ কৰি দিব নিজৰ বুলি। সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।